আমাক আজি ইয়াতে মাতাৰ কাৰণটো হ'ল যে ইয়াতে যে মাটিৰ সমাধানৰ বা আমাৰ মাটিৰ যিমানখিনি ইয়াতে পৰিস্থিতিবোৰ হৈ আছে সেইবোৰৰ কেনেকৈ আমি সমাধান কৰিব পাৰিম এইটো ক্ষেত্ৰতে আজি আমাৰ APSLC অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স আজি আমাক তেখেতসকলে মাতা হৈছে সেইবাবে আজি আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীতে উপস্থিত হৈছোঁ কাৰণ আমি আমাৰ কাৰ্বি আংলং ডেমক্ৰেটিক ওমেন এছ'চিয়েশ্যন বা কাৰ্বি আংলং গণতান্ত্ৰিক মহিলা সংস্থাৰ নামতে আমি সদায় আমি যে সেই মাটিৰ ক্ষেত্ৰত হওক আমি সীমাৰ ক্ষেত্ৰত আমি সদায় থিয় দিম আৰু আমি যিকোনো আমাৰ কাৰ্বি আংলঙত যিমানখিনি আমাৰ ইয়াতে পৰিস্থিতিবোৰ হৈ আছে সেইবোৰত আমি থিয় দিম আৰু ইয়াতে আমাৰ জানা কথাটো হ'ল যে বিভিন্ন প্ৰকল্প স্থাপনৰ নামত চলোৱা কৰ্পৰেট সংস্থাসমূহে যেনেকৈ ভূমিখন দখল কৰি আছে সেই ভূমিখনক কেনেকৈ যে আমি সুৰক্ষিত কৰিব পাৰিম এইটো ক্ষেত্ৰতে আজি ইয়াতে আলোচনা কৰা হ'ল আৰু ইয়াতে আলোচনা কৰাৰ পাছতে ইয়াতে সকলো সংগঠনবোৰ ইয়াতে লগ পাইছে লগ পোৱাৰ পাছতে আমি ইয়াতে একমত হৈ পেলাই আমি এইটো ক্ষেত্ৰতে আমি আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আৰু লগতে আমি সকলোৱে জনাটো বৰ উচিত কাৰণ আমাৰ কাৰ্বি আংলং মাটিখন আমাৰ সোণৰ মাটি হয় কাৰণ আমাৰ যিমানখিনি এটা আমদানি বোৰে যিমানখিনি তেওঁলোকৰ কৰ্পৰেট নামতে কোম্পানীবোৰ তেওঁলোকে আনিব খুজিছে কিন্তু মই তেখেতসকলৰ যে মই তেখেতক মই ক'বলৈ খুজিছোঁ তেখেতক আনিব খুজিছে কিন্তু আমাৰ এটা কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলাম ৰংহাং ছাৰক তেখেতক মই অনুৰোধ কৰিছোঁ যে কাৰ্বি আংলং মাটিখন তেখেতে জনাটো বৰ উচিত কাৰণ যে তেখেতৰ মতে ইয়াতে তেখেতৰ মতামতৰ মতে ইয়াতে নচলিব কাৰণ আমাৰ কাৰ্বি আংলং মাটিখন আমি আমাৰ জনজাতিবোৰ আমি কেনেকৈ সুৰক্ষিত কৰিব লাগে এইটো ক্ষেত্ৰত আমি ভালদৰে জানো কাৰণ যে সৰুৰ পৰা যে আমাৰ যোনখিনি আমাৰ ইয়াতে দেখা দিয়া হৈছে যে মাটিখনক আমাৰ ইয়াতে মাতৃভূমি আমাৰ জন্মভূমি হওক যে এইটো ক্ষেত্ৰত আমি কেনেকৈ সুৰক্ষিত কৰিব লাগিব এইটো কথাটো আমাৰ জানাত বহুত উচিত কাৰণ যে কৰ্পৰেটৰ নামতে ইয়াত যিমানখিনি ইয়াতে কৰ্পৰেট নামতে ইয়াতে যিমানখিনি যে তেওঁলোকে যে মাটি দখলৰ কথাতে উলিয়াই আহিছে এইটোতো আমি অতি সোনকালে এইটো বন্ধ কৰিব লাগে কাৰণ এইটোৰ ক্ষেত্ৰতে আমাৰ ভূমিখন হেৰুৱাই গৈ আছে বুলি মই ক'বলৈ খুজিছোঁ মই আজি এই আমাৰ ইয়াতে মিটিঙতে সেইবাবে আমি যিমানখিনি পাৰোঁ আজি আমি বহুতখিনি এটা সংগঠন আমি ইয়াতে লগ পাইছোঁ লগতে আমাৰ পাৰ্টিবোৰ আমি লগ পোৱা হৈছে কিন্তু আমাৰ কাৰ্বি আংলং মাটিৰ সুৰক্ষিত হোৱাৰ বাবে আজি আমি ইয়াতে মিটিংখন পতা হৈছে আৰু এইটোৰ ক্ষেত্ৰতে আমি সমাধানটো কৰি উলিয়াম আৰু আমি আন্দোলনৰ বাবেও আমি ইয়াতে সাজু আছোঁ